সাধুকথাৰ কুকি আজিৰ সাধু চেষ্টাৰ অসাধ্য নাই। মহাপণ্ডিত ৰূপে পূজিত হোৱা বুবদেৱ ছাত্ৰ অৱস্থাত ইমানেই মূৰ্খ আছিল যে তেওঁ সদায় শিক্ষকৰ পৰা অপমানিত হ'ব লগাত পৰিছিল। পঢ়াশালীত তেওঁ শিক্ষাগুৰু আৰু লগৰীয়াৰ সন্মুখত কোনো দিনেই জ্ঞান লাভৰ কোনো প্ৰমাণ দাঙি ধৰিব পৰা নাছিল। এদিন বুবদেৱৰ শিক্ষকে খঙত চিঞৰি ক'লে, তই এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ মূৰ্খ। এই জীৱনততো তই একো শিকিব নোৱাৰিবি। অহা 7টা জন্মতো তোৰ পক্ষে একো শিকা সম্ভৱ নহ'ব। তই পঢ়াশালীলৈ আহি কেৱল আমাৰ সময় নষ্ট কৰিছ। বুবদেৱে সেইদিনা মনত বৰ দুখ পালে। পঢ়াশালীৰ পৰা ঘৰলৈ নগৈ তেওঁ মনৰ দুখত হতাশ মনেৰে নৈৰ ঘাটত বহি আছিল। অধ্যয়নত বিফল হৈ সকলোৰে অৱজ্ঞা আৰু অপমানৰ পাত্ৰ হৈ জীয়াই থকাতকৈ এই সংসাৰৰ পৰা চিৰদিনৰ বাবে আঁতৰি যোৱাই ভাল বুলি বুবদেৱৰ মনলৈ দুশ্চিন্তা আহিল। হঠাৎ নৈৰ ঘাটত থকা এটা ডাঙৰ শিলত তেওঁৰ চকু পৰিল। সেই শিলচটাত নৈখনলৈ কলহত পানী ভৰাই ঘৰলৈ নিবলৈ অহা মহিলাসকলে কলহবোৰ সদায় থৈছিল। গতিকে সদায় কলহ গহনি খাই শিলচটা চেপেটা হৈ সেই স্থানত গাঁতৰ সৃষ্টি হৈছিল। বুবদেৱে মনে মনে ভাবিবলৈ ধৰিলে যে যদি কলহৰ ঘহনি খাই প্ৰচণ্ড টান শিল এচটাত গাঁতৰ সৃষ্টি হ'ব পাৰে, তেন্তে এবাৰ দুবাৰত নোৱাৰিলেও নিৰন্তৰ চেষ্টাৰ ফলত এদিন নহয় এদিন তেওঁ নিশ্চয় সফল হ'ব। সেই চিন্তাৰ পাছতেই বুবদেৱে নতুন সংকল্প লৈ ঘৰলৈ ঘূৰি আহিল আৰু দৃঢ় প্ৰতিজ্ঞ হৈ একাগ্ৰচিত্তে অধ্যয়নত মনোনিৱেশ কৰিলে। এইদৰে নিৰন্তৰ চেষ্টা আৰু কঠোৰ সাধনাৰ ফলত কালক্ৰমত তেওঁ এজন পণ্ডিত ৰূপে পৰিচিত হ'ল। তেওঁ ৰচনা কৰা বিখ্যাত ব্যাকৰণখনৰ নাম আছিল মুগ্ধবোধ। এই সাধুটোৰ পৰা আমি ইয়াকেই শিকিলোঁ যে কেতিয়াও আমি জীৱনত ধৈৰ্য হেৰুৱাব নালাগে। ধৈৰ্য আৰু নিৰন্তৰ চেষ্টাৰ ফলত মানুহে অসাধ্য সাধন কৰিব পাৰে।